এইটো হৈছে কচু। এইবিলাক চিলাই পেলাই বেছে, কাৰণ মানুহৰ ইমান টাইম নাই। কিছুমান আম আছে এটাতে 100 টকা কৰি লয়। আমি এতিয়া চব্জি বজাৰত যাই আছোঁ। মাংস বনাব আমি কিছুমান বস্তু নাই, সেয়ে কৈছে আজি ছেটাৰডে, তো আমি ইয়াত লোকেল শ্বপ এখনৰ পৰা লৈ আহিম। এইখন লোকেল শ্বপ আমাৰ ইয়াতে এনেকৈ লোকেল চব্জিৰ দোকান আছে। আমাৰ অসমত নৰ্মেলি যিবিলাক চব্জি দোকান থাকে সেইবিলাক বাহিৰতে বহে, তলত বা ৰাস্তাৰ কাষত বা ছাইডত এনেকৈ বহে। ইয়াত গেলামাল দোকানৰ দৰে এনেকৈ ৰুমৰ ভিতৰতে চব্জি পোৱা যায়। চব্জিৰ লগতে 2 এবিধ বেলেগ বস্তু বেছে, বিলাহী। এইটো নৰ্মেল পিঁয়াজ আৰু এইটো পিঁয়াজ। ইয়াত চাম্বাৰ অনিয়ন বুলি কয়। ইয়াত দক্ষিণৰ ফালে বনায় চাম্বাৰ, তাত দিয়ে এইটো বনাওঁতে, দোচাত দিয়ে বা হেৰিত দিয়ে। এইটো টেষ্টটো একদম বেলেগ হয়। আৰু যেতিয়া আমি দালি চালি বা হেৰি ৰান্ধি আনেও ঘৰতো আমি আজিকালি দিয়া কৰিছোঁ। এইটো অমিতা ইমান ডাঙৰ ডাঙৰ, পূৰা পকা পকা অমিতা। আমাৰ সেইফালে নাপায় এনেকৈ ইমান বেছি কোৱালিটি। তো বহুত আমি কাষৰ সৰু দোকানতে আহিছোঁ। ইয়াত ধুনীয়া ধুনীয়া তিয়ঁহ, ইয়াত 12 মাহে 12বিধ বস্তু পায়, মানে চব বস্তুৱে পায়, যেতিয়াই লাগে তেতিয়াই পোৱা যায়। সুন্দৰ সুন্দৰ তিয়ঁহ কেইটামান ল'লে হ'ল। গাজৰ আছে, উটি চাইডৰ পৰাও গাজৰ আহে। লোকেল ইয়াত জামুন আমি এইফালে খাওঁ যে, এইটো বৰ জামুন বুলি কওঁ আমাৰ সেইফালে, ইয়াতে পোৱা যায়। তাৰপিছত এইবিলাক কিউই, আম আছে। কিছুমান আম আছে এটাতে 100 টকা কৰি লয়, মানে বেলেগ বেলেগ ইমান ভেৰাইটিজ পোৱা যায়। বাহিৰৰ আম চাম পোৱা যায় এইফালে এছিয়ান কাউণ্ট্ৰিজবিলাকত। ব্ৰকলিটো গমে পায়। এইটো পটল নহয়, কুন্দ্ৰি নে কি, কুন্দলি বুলি কয় এইটো আমাৰ এইফালে, কমকৈ পোৱা যায়। এইটো নৰ্মেল পটল। আৰু এইটো আপোনাৰ এইটো চব্জি পোৱা যায়। এইটো আচলতে মিক্স দি পেলাই, এইটো কিছুমানে ফ্ৰাই কৰিও পেলাই খায়। বস্তুটো দেখা থাকেই, কিন্তু এইটো অলপ অলপ টেঙা টেঙা লাগে। এইটো কাচকল, এনেকুৱা বস্তু নাই আৰু। বহুতে ভাবে যে মেট্ৰ' চিটিত থাকিলে গাঁৱৰ দৰে চব্জি পোৱা নাযায়, ইয়াত কিন্তু তেনে নহয়, চব পোৱা যায়। এইটো বস্তু পোৱা যায় আমাৰ এইফালে হাইডিল বুলি কয়। এইটো মেষ্টা টেঙা, ইভেন ধুনীয়া, মানে ফ্ৰেছ, এতিয়া এইমাত্ৰ ছিঙি অনা টাইপ পোৱা যায়। এইটো হৈছে কচু। এইটো পোৱা যায় আনকি আমাৰ অসমতে পোৱা নাযায় লাগে, কিন্তু ইয়াত মানে ৰেগুলাৰ পোৱা যায়, মানে আহিলে পামেই আৰু। এইটো কাটি কাটি বেচা যায় ইয়াত। আনকি এনেকৈ গুটিবিলাক চেলাই পেলাই বেছে, কাৰণ মানুহৰ ইমান টাইম নাই, অলপ দাম বেছি লয়, কিন্তু আপুনি ডাইৰেক্ট মানে কিনি বনাব পাৰে আৰু তেনেকুৱা টাইপত। কেইটামান বস্তু দেখাই আছোঁ আপোনালোকক। নৰ্মেলি আমাৰ মানে খোৱা বস্তু পাই যায় ৰেডিমেড। ইয়াত কিছুমান বস্তু কমন। এইটো বস্তু আপোনাৰ চাউলৰ গুড়িতে বনায়, সৰু সৰু হেৰি টাইপত গোল গোল কৰি পেলাই, মানে জিলাপি টাইপত বনায়, খালি বস্তুটো চেনি জোখত ডুবাই নথয় আৰু কুৰকুৰা টাইপত হয়। এইটো মুৰুক্কু বুলি কয় সেইকাৰণে। তাৰপিছত
এইটো একেই বস্তু, এইটো অলপ বেছিকৈ ফ্ৰাই কৰিছে। একদম কমন হয় ইয়াত, একদম খাই ভাল পায় ইহঁতে এইফালে মানুহে, মোৰ ফ্ৰেণ্ডছবিলাকে। তাৰপিছত এনেকৈ বাদাম ভেৰাইটিছ আছে বেলেগ বেলেগ। তাৰপিছত এইবিলাকতো থাকেই, আৰু এইফালে বাদাম আছে। আৰু এটা বস্তু দেখাই আছোঁ, এইটো আচলতে জিলাপি টাইপতে বস্তুটো, সৰুকৈ মানে বনায় এইটো, একদম টেষ্ট আছে। আমি চব্জি লৈ আহি আছোঁ এতিয়া। এইখিনি কি কি আনিলোঁ আমি আপোনালোকক দেখাই আছোঁ, আৰু আপোনালোকে দামটো অনুমান কৰিব পাৰিব অলপ। এইখিনি আমি এৰাউণ্ড 240 গ'ল, নট এৰাউণ্ড 240 গৈছে। কি কি চব্জি আনিলোঁ, এতিয়া বেংগলোৰত কিমান কষ্টলি, কিমান দাম, সেইটো অলপ অনুমান হ'ব। ৰুম আহি পালোঁ, কি কি চব্জি আনিলোঁ আপোনালোকক দেখাই আছোঁ। প্ৰথমে বিলখন উলিয়াই লওঁ। টোটেল বিল 240। ইয়াতে নামকেইটা লিখা নাই আচলতে, কি কি বস্তু আছে। এইখিনি মেষ্টা টেঙা, এইখিনি 20 টকা, কম নহয়, বহুত বেছি আচলতে। আমি দুজনৰ কাৰণেতো বেছিয়ে, 20 টকা। আৰু বস্তুখিনি ফ্ৰেছ। তাৰপিছত দামটো গম নাপালেও বাকীকেইটা আপোনালোকে গম পাব আৰু কি কি বস্তু আনিছোঁ, কিমান বস্তু আনিলোঁ। কল, এইখিনি কল মাজতে মই এটা খালোঁ ৰাস্তাত। তাৰপিছত এইখিনি জলকীয়া, তাৰপিছত এইখিনি আদা। আজি অলপ কমকৈ বস্তু আনিছোঁ আমি ওচৰৰ পৰা, নৰ্মেলি আমি অনলাইন অৰ্ডাৰ কৰোঁ। তাৰপিছত নেমু টেঙা 2টা, আলু 1 কেজিমান আছে। তাৰপিছত আলু পিছত আছে আপোনাৰ গাজৰ 4টা, এইকেইটা। ইয়াত কুটি পৰা বহুত আহে, ইয়াত দেখিছে যিটো ইয়াৰ কালাৰ আছে সেইটো একদম বহুত ধুনীয়া হয়, ইয়াতকৈ ফ্ৰেছ আছে আৰু ইয়াতকৈও ধুনীয়া আছে আৰু মানে একদম বেলেগ টাইপৰ লাগে কালাৰটো। তাৰপিছত এইকেইটা তিয়ঁহকেইটা বহুত কোমল তিয়ঁহ, আৰু এনেকুৱা তিয়ঁহ ইয়াত 12 মাহে পোৱা যায়, অকল বাৰিষা দিনত বুলি নহয়। আৰু তাৰপিছত বিলাহী, বেংগলোৰ বিলাহী বহুত ফ্ৰেছ আৰু বহুত ভাল। ইয়াৰ যিটো ওপৰৰ লেয়াৰ থাকে, এইটো লেয়াৰটো বহুত ডাঠ আৰু গুটি একদম কম থাকে, আৰু টেষ্টটো বহুত বেলেগ, আমাৰ এইফালতকৈতো বহুত বেলেগ টেষ্ট এইটো। আৰু এইটো চালাড বনাই খাব বহুত ভাল, আৰু টেঙাটো অলপমান কম এইটো আমাৰ হেৰিটোতকৈ, আমাৰ যিটো একদম অসমত লোকেল পায় সেইটো কাৰণে। তাৰপিছত এইটো একদম লোকেল কণী আমি 6টা আনিছোঁ, লোকেল মুৰ্গীৰ কণী, এইটো ব্ৰইলাৰ নহয়। তাৰপিছত এইখিনি আনিলোঁ, এই গোটেইখিনি বস্তু 240 লৈছে। আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত আপোনালোকৰ ঠাইত দামটো কিমানমান হ'ব এইখিনি বস্তুত অসমত। মেবি আমি এটা অনুমান কৰি ল'ব পাৰিম, মানে গাঁৱত কিমান লয়, অলপ সৰু টাউনত কিমান লয়, আৰু বেংগলোৰ দৰে চিটিত কিমান দাম হয়, ডিফাৰেঞ্চটো কিমান। বেংগলোৰ বা দিল্লী বা মুম্বাই এইবিলাক চব চিটিতে আচলতে বেলেগ বেলেগ দাম হয় এইবিলাক যিকোনো বস্তুৰে, কিন্তু বেংগলোৰখন বহুত কষ্টলি বুলি কয়। চ' আমি অনুমানটো ল'ব বিচাৰিছোঁ, এইখিনি অনুমানত আপোনালোকৰ ঠাইত কিমানমান দাম যাব, মানে এইখিনি 240 লৈছে আমাৰ ইয়াত।